হেল্ল' এভৰিৱান, এইবাৰ মোৰ স্পেচিয়েল বিশ্বকৰ্মা পূজাৰ চেলিব্ৰেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা এইবাৰে চাগে প্ৰথম হ'ব আমি ঘৰৰ বাহিৰত থাকি বিশ্বকৰ্মা পূজা চেলিব্ৰেট কৰিব লগা হৈছে। পূজা কৰা দিনটো বাৰু গুচি গ'ল, কিন্তু আজি এডিট কৰোঁতে মোৰ ঘৰলৈ বৰকৈ মনত পৰিছে, কাৰণ আজি ঘৰত থকা হ'লে ভাইটি ভণ্টি গোটেইকেইটাই মিলি আমি একেলগে বাইক স্কুটি ধুলোহেঁতেন। যি কি নহওক, দুখ লাগিলেও উপায়োতো নাই, কাৰণ দিনবোৰ গৈ আছে, সময় গৈ আছে, আমিতো বৰ্তমানক লৈ জীয়াই থাকিব লাগিব। পূজা মোতকৈ ভালকৈ ভণ্টিয়ে কৰে, সেইকাৰণে তাই পূজা পাতলখিনি কৰিলে। তাৰ পাছত এইফালে মই অফিচ পালোহি। আজি মানে আমাৰ অফিচতো বিশ্বকৰ্মা চেলিব্ৰেট কৰিম, সেইকাৰণে গোটেইকেইজনীয়ে মিলি আমি ডেক'ৰেশ্যন কৰা ষ্টাৰ্ট কৰিম। আৰু মই SBFC জইন কৰি সঁচাকৈ বহুত বেছি গ্ৰেটফুল, কাৰণ ইয়াত প্ৰতিটো ফেষ্টিভেল আৰু প্ৰতিটো পূজা পাতল ইমান ধুনীয়াকৈ আমি সকলোৱে চেলিব্ৰেট কৰোঁ। আজি অফিচত কাম কমকৈ হৈছে, সেইকাৰণে কি যে ফূৰ্তি সকলোৰে, এয়া ফূৰ্তিতে আমি দুয়োটাই নাচিয়ে দিলোঁ এপাক। বাকী দিনবোৰত প্ৰতিজন এমপ্লয়ী ইমান বেছি প্ৰেছাৰত থাকে, কিন্তু আজি চাৰিওফালে কেৱল পজিটিভ লাগিছে। আমাৰ অফিচৰ পূজাভাগ ধুনীয়াকৈ সুৰভি বাই কৰি দিলে, আৰু মোৰ স্কুটিখনো তাইয়ে পূজা কৰি দিলে। এইটোৱে আছিল মোৰ স্পেচিয়েল দিন।